হেল্ল' ফ্ৰেণ্ড, আপোনালোকে চাই আছে নগাঁও ডিজিটেল ইউটিউব চেনেল। অসম বাহিৰৰ বাবে আৰু এখন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 27 ডিচেম্বৰত থাকিব অসম বন্ধ, কিন্তু কোনে আৰু কি কাৰণত থাকিবনো অসম বন্ধ তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ সৈতে আলোচনা কৰিম। আপোনালোকে যদি অসমৰ স্থায়ী বাসিন্দা হয় তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে। তেন্তে পলম নকৰি আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আপোচবিহীনভাৱে আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত অহা 27 ডিচেম্বৰত পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে। ইয়াতে আৰু কৈছে যে বন্ধৰ দিনতো অগ্নিবাহিক বাহিনী, চিকিৎসা সেৱা, পৰীক্ষাকে ধৰি আৱশ্যকীয় সেৱাসমূহক ৰেহাই দিয়া হৈছে বুলি সংগঠনটোৰ নেতৃত্বই সংবাদমেলযোগে জানিব পৰা গৈছে। ইয়াৰ উপৰিও বন্ধ সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে পালন কৰিবলৈ সংগঠনটোৰ নেতা কৰ্মীৰ লগতে ৰাজ্যৰ সকলো জনসাধাৰণে আহ্বান জনাইছে সংগঠনটোৱে। ইফালে এই বন্ধৰ সফল কৰি তুলিবলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয়বাদ যুৱক পৰিষদ, আমছু গৰিয়ামৰীয়া যুৱক ছাত্ৰ পৰিষদ, অনুসূচিত জাতি সংগ্ৰামী যুৱক পৰিষদ, অসম সংগ্ৰামী যুৱক ছাত্ৰ সংস্থা আৰু সৌদ অসম নিবনুৱা যুৱ পৰিষদে। উল্লেখযোগ্য যে যোৱা 14 ডিচেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু 17 ডিচেম্বৰত NIA এই কৃষক নেতাগৰাকীক ৰাষ্ট্ৰদ্ৰোহত গোচৰ গ্ৰেপ্তাৰ কৰিছিল। আৰু ইয়াতে কৈছে যে 27 ডিচেম্বৰত গুৱাহাটীত থকা NIAৰ আদালতত অখিল গগৈৰ হাজিৰ কৰোৱাৰ পিছতো আদালতে 10 দিনৰ বাবে NIAৰ জিম্মাত নেতাগৰাকীক প্ৰেৰণ কৰে। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পায় বেছি বেছি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।